बिटिआरनि जौगानायखौ जोंबो लुबैयो। कलियाबर लोकसभा समष्टिनि एम.प गौरव गगৈ। सरकारा बर' राव आरो बर' बिजोंनि सायाव जेबादि गोनांथि होनांगौ बेबादि गोनांथि होआखै। गौरव गगৈ, कलियाबर लोकसभा समष्टिनि एम.प। गलाघाट जिल्लानि सिङाव थानाय गासै मोन 7 गामि पन्चायतआव कंग्रेस दोलोआ गुबुन गुबुन बिथांखि बेखेवनाय हाबाफारि लायो। बे बिथांखिफोर बेखेवनाय हाबाफारियाव कलियाबर लोकसभा समष्टिनि एम.प गौरव गगৈ बिथाङा बाहागो लायो आरो गुबुन गुबुन बिथांखिफोरखौ बेखेवनानै होयो। दिनैनि बेबादि बिथांखिफोर बेखेवनायनिनो मोनसे बाहागो महरै सिसुपानि पन्चायतनि सिङाव दिनेशपुर रेस्ट हाउस लुफुंनो थाखाय एम.प गौरव गगৈ बिथाङा बिथांखिखौ बेखेवनानै होलाङो। बिथांखि बेखेवखांनायनि उनाव खौरां बिजोङाव एम.प बिथाङा मा फोरमायखो फै खोनासंनि। চাওক অলপ দিনৰ পিছত আমাৰ নিৰ্বাচনী কোড লাগি যাব। আমি এইখিনি কাম আমি কৰিব নোৱাৰিম। তো সেইকাৰণে মই আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিৰ লগত লৈ যি বিতুপন শইকীয়া আৰু ৰজনীনা তিৰ্কী ডাঙৰীৰ লগত লৈ আমি কামখিনি যে আৰম্ভ হওক, নহ'লে যদি আমাৰ কাম আৰম্ভ হ'ব নোৱাৰে তেতিয়া ৰাইজক বহুত সময় কাৰণে ৰৈ থাকিব লাগে। তো সেইকাৰণে ৰাইজে যে একো ধৰণৰ অসুবিধা নাপায়, আমি সোনকালে যি অলপ সময় আমাৰ লগত আছে, ৰাইজৰ কাম এইবোৰ চব ৰাইজৰ অনুষ্ঠান, এইখিনি কাম সোনকালে আৰম্ভ হৈ সোনকালে সম্পূৰ্ণ হৈ ৰাইজে সুবিধাটো পায়, সেয়া কাৰণে আজি গাঁৱে গাঁৱে আমি ওলাই আহিছোঁ। চাওক, কংগ্ৰেছ দলটোক আজি ৰাইজে যিদৰে সমৰ্থন জ্ঞাপন কৰিছে, আমি দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া যাত্ৰাৰ সময়ত কিমান ৰাইজ ওলাই আহিছে। ৰাইজ যেতিয়া আমাৰ লগত আছে, কোনো বাহিৰা শক্তি আমাক ধ্বংস কৰিব নোৱাৰে। যেতিয়ালৈকে আমি ৰাইজৰ হৈ আমি মাত মাতি থাকোঁ আৰু যেতিয়ালৈকে তেওঁ অহংকাৰী ৰজাৰ দৰে ব্যৱহাৰ কৰি থাকে, তেতিয়া ৰাইজ সদায় আমাৰ লগত থাকিব আৰু য'ত ৰাইজ থাকে তাত বিজয় তাতে হ'ব। চাওক, আমি বিটিআৰ অঞ্চলত উন্নয়ন হোৱাটো বিচাৰোঁ। এতিয়াও বহুত ভূমিপট্টালয় সমস্যা আছে। এতিয়াও বহুতে আজি তেওঁলোকৰ আধাৰ কাৰ্ড নাথকাৰ কাৰণে তেওঁলোকৰ বহুত সুবিধাৰ পৰা বঞ্চিত। বহুতৰ আজি ঘৰবোৰ তেওঁলোকে বনাব পৰা নাই। তো আমি বিটিআৰ অঞ্চলত আমি উন্নয়ন হোৱাটো বিচাৰোঁ আৰু প্ৰত্যেক ৰাইজৰ আজি আমি বড়ো ভাষাটো অনাগত দিনত আৰু প্ৰচলিত হওক। বড়ো মাধ্যমৰ স্কুলবোৰ, বড়ো মাধ্যমৰ শিক্ষকসকল আৰু নিযুক্তি দিয়ক, এনেকুৱা এটা আমি চিন্তা আমি বিচাৰোঁ। দুখৰ কথা যে চৰকাৰে বড়ো মাধ্যম আৰু বড়ো ভাষাৰ ওপৰত যিদৰে গুৰুত্ব দিব লাগে, গুৰুত্ব দিয়া নাই। চাওক, কংগ্ৰেছ দল প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতিক সন্মান কৰে। আমাৰ কাৰণে অসম হ'ল এটা মিনি ভাৰত, য'ত বিভিন্ন ধৰণৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ বসবাস কৰে। সকলোৰ উন্নতি, সকলোৰ প্ৰগতি আমি বিচাৰোঁ। কিন্তু বিজেপিটো ওৱান ইণ্ডিয়া, ওৱান এটা চব ওৱান। তো সেইকাৰণে বিভিন্ন ধৰ্মৰ যে বিভিন্ন ভাষা আছে সেইটোও নহয়। তেওঁলোকৰ কাৰণে ভাষাও এটা, ধৰ্মও এটা, তেওঁলোকৰ কাৰণে জাতিও এটা। কিন্তু ইয়াত যে আমাৰ বিভিন্ন ধৰণৰ জাতি আছে, বিভিন্ন ভাষা আছে, বিভিন্ন সংস্কৃতি আছে, সেইটো তেওঁলোকে বুজি নাপায়। তো সেইকাৰণে আজি দেখিছোঁ যে সামূহিকভাৱে যিদৰে উন্নয়ন হ'ব লাগিছিল, হোৱা নাই। বিশেষকৈ আমাৰ দিনৰ যিদৰে উন্নয়ন হৈছে, আজিৰ তাৰিখত যথেষ্ট কামবোৰ স্থগিত। চাওক, আমাৰ কথাটো হ'ল যে আজি খেতিয়কসকলৰ আজি অৱস্থা ভাল নহয়। খৰাঙৰ অৱস্থাৰ কাৰণে খেতিয়কসকলে আজি ভালকৈ নিজৰ খেতি কৰিব পৰা নাই। আমি খেতিয়কসকলৰ কাৰণে আমি বিশেষকৈ আমি গুৰুত্ব দিম। এইটো আমাৰ প্ৰাথমিকতা থাকিব।